নমস্কাৰ ৰাইজ, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে গম পাইছে যে মই সেই ভিডিঅ'টো শেষ কৰিছিলোঁ চেৰাপুঞ্জীৰ পৰা আৰু সেইদিনাখন আমি ৰাতি আছিলোঁ মাউলিলং ভিলেজত। মাউলিলং ভিলেজখন হৈছে এছিয়াৰ সকলোতকৈ ক্লিনেষ্ট ভিলেজ আৰু এই ভিলেজখনৰ ওচৰতে আছে মাউলিলঙতে লিভিং ৰুট ব্ৰিজ। সেই ব্ৰিজখনলৈকে আমি আহিছিলোঁ আৰু সেই ব্ৰিজখনত গছৰ কিছুমান শিপা লগ খাই পেলাই এই দলংখন হৈছে। এইখন প্ৰকৃতিৰে নিজে নিজে সৃষ্টি কৰিছে, কোনো মানৱ সৃষ্ট নহয়। চাওকচোন কিমান বেছি ধুনীয়া এই পৰিৱেশটো। আৰু ইয়াৰ পৰা ওলাই আহি আমি আহিছিলোঁ ডাউকিলে আৰু ডাউকিৰ ৰিভাৰখন হৈছে এছিয়াৰ চবতছে ক্লিনেষ্ট ৰিভাৰ বুলি কোৱা হয়। এই ৰিভাৰখন আমি গৰম কালি গৈছিলোঁ, ঠাণ্ডা দিনত হোৱা হ'লে আমি এই ৰিভাৰখনৰ তলত যিবিলাক শিল আছে বা মাছ কাছ যিবিলাকে আছে সেই সকলোবিলাক ইয়াত জিলিকি যায় আৰু নাওখন এনেকৈ নৈত উৰি থকা নিচিনা লাগে, বহুত এটা ধুনীয়া লাগে, কিন্তু সেইটো আমি দেখি নাপালোঁ। আৰু এতিয়া আমি গৈ আছিলোঁ ৰিভাৰখনৰ ইটো চাইডে, ইয়াত ব'টিং কৰিছিলোঁ আমি আৰু সেই সময়ত পৰিৱেশটো গৰমেই আছিলে, তাত ৱেডাৰটো গৰম আছিল আৰু এই ৰিভাৰখন বাংলাদেশ আৰু ইণ্ডিয়াৰ যোনটো বৰ্ডাৰ সেই তাতে টাচ কৰে আৰু এই ৰিভাৰখনৰ এটা ছাইড বাংলাদেশে পৰে আৰু আনটো ছাইড ইণ্ডিয়াত পৰে। আৰু আমি ইটো পাৰে আহি পেলাই বহুত ৰিলছ বনাইছিলোঁ, ফটোশ্বুট কৰিছিলোঁ। এইটো দেখিছেনে, এইটো ছাইড হৈছে বাংলাদেশৰ এৰিয়া আৰু এইফালে হৈছে ইণ্ডিয়া। আৰু তাৰ পাছত আমি আহিছিলোঁ কাঞ্চৰী ৱাটাৰফললৈ। এই কাঞ্চৰী ৱাটাৰফলটো বহুত বেছি ধুনীয়া, দেখিছে পানীখিনি ইমান ধুনীয়া এটা কালাৰ হৈছে। মই ইয়াত কোনো ধৰণৰ এডিট কৰা নাই আৰু কালাৰটো ইমান বেছি ভাল লাগিছে আৰু ইয়াত সাঁতুৰিবলৈ পাৰ্মিশ্যন দিয়া থাকে আৰু মানুহবিলাকে ইয়াত সাঁতুৰিছে আৰু ইয়াত সাঁতুৰিবৰ কাৰণে তাৰ পৰাই জেকেট দিয়ে। ইয়াত প্ৰকাশ আৰু বৃতুপনে বহুত বেছি এনজয় কৰিছে আৰু ধুনীয়াকৈ সাঁতুৰিছে। মই কিন্তু নাসাঁতুৰিলোঁ কাৰণ মই সাঁতুৰিবও নাজানো বাৰু। তাৰ পাছত আমি আকৌ ঘূৰি আহিলোঁ শ্বিলঙলৈ আৰু শ্বিলঙৰ ৰাস্তাতে আমি ইয়াত দেখিলোঁ ম'হ যুঁজ। শেষৰ দিনাখন আমি শ্বিলঙতে আছিলোঁ, তাতে পুলিচ বজাৰত আমি এনেকৈ ৰাতি ওলাই আহিছিলোঁ, কিবাকিবি খালোঁ, কিবাকিবি দুই এটা বস্তু কিনিলোঁ। আৰু ইয়াত আপোনালোকে দেখিছে চিটি হাট এণ্ড ধাবা, ফেমিলি ধাবা, ইয়াতে আমি আছিলোঁ ৰাতিপুৱা। ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে, বহুত বেছি ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।